কেইটা বজাত ঘটনাটো ঘটনাটো আমি শুনাটো আমিতো 4টা বজাতহে আমি গম পাইছোঁ কিন্তু সিহঁতে আহিছিল মোটামুটি 2টা মানতে আহিছিল সিহঁতে ঘৰৰ পৰা সিহঁতেতো বগামাটিত এনে ঘূৰিব যাওঁ বুলি আহিছিল বগামাটিত গৈ আছিল নে বগানৰে আহি আছিল বগামাটিত যাই কিনি ৰিটাৰ্ণ হৈ আহিছিল কিহৰ লগত দুৰ্ঘটনা হৈছিল সিহঁতে স্কুটিত আছিল তাৰে পাছত ডাম্পাৰে পিছৰ পৰা খুন্দা যেন হৈছে আৰু কি নাম এটাৰ দীপেন বৰা আৰু এটাৰ গৌতম বৰা কি কৰে দীপেন বৰুৱাই ড্ৰাইভাৰ এটা হাৰ্ডৱেৰ দোকানত সি গাড়ী চলাই থাকে আৰু এতিয়াও আৰু এটাতো হ'ল মিস্ত্ৰী কাম কৰে ঘৰ বালাহাটী গড়েশ্বৰ স্পট ডেড হৈছে দুজন মই জনামতে এই ল'ৰা দুজন গড়েশ্বৰ বালাহাটীৰ হয় তেখেতসকলে বগামাটি দিশৰ পৰা আহি আছিল চকপুৰ পাৰ হৈ যিটো জগন্নাথ চক তাত পিছফালৰ পৰা ডাম্পাৰ এখনে খুন্দা মাৰি তেখেতসকলক মহতিয়াই লৈ যায় তেখেতসকলৰ স্পট ডেড হৈ যায় ল'ৰা দুজন যেতিয়া স্পট ডেড হয় তেতিয়া পুলিচে ডাম্পাৰখন খেদি ধৰে ডাম্পাৰখন এতিয়া মধ্যে শোণিতপুৰ আৰক্ষীয়ে কাৰায়ত্ব কৰিছে আৰু ল'ৰা দুজনক যোগেন্দ্ৰনাথ যিটো আমাৰ মেডিকেল আছে শুক্লাই তেখেতসকল ইয়াত লৈ আহিছে বৰ্তমান তেখেতসকলৰ ঘৰৰ মানুহ আহিছে ইয়াত এতিয়া বৰ্তমান তেখেতসকলৰ ডেড বডি মচলপুৰলৈ লৈ যাব এইখিনি মই জানো তীব্ৰ গতিত আহিছে তেখেতসকলৰ পিছফালৰ পৰা খুন্দা মাৰিছে মই জনাত মই স্পটত দেখিছোঁ তেখেতসকলৰ পিছফালৰ পৰা খুন্দা মাৰিছে ডাম্পাৰখনে এনেকৈ খুন্দা মাৰিছে স্কুটিখন যিখন দুজন ল'ৰা দুজনৰ হেলমেট আছে তেখেতসকলে মোটামুটি 100 মিটাৰমান চুচৰি গৈছে তেখেতসকল এই ল'ৰা দুজন মই দেখাত এইখিনিয়ে কথা আৰু স্পট ডেড হৈছে মই সেইবিলাক গম পোৱা নাই মই বৰ্তমান গড়েশ্বৰ থানাৰ CVটো মই আমাৰ বালাহাটীৰ VDP ছেক্ৰেটাৰীক খবৰ দিছোঁ তেখেতসকলে মানুহ পঠাইছে গৃহস্থ পঠাইছে তেখেতসকলে আহি ইয়াতে নিজৰ চিনাক্ত কৰিছে এতিয়া বাকীখিনি মই গম পোৱা নাই আৰু